নরেন্দ্র মোদী মূল্য মোদীর কথার মূল্য নাই হিমন্ত বিশ্ব মুর্দাবাদ ভারত সরকার মুর্দাবাদ We want justice এসটি আমাক লাগিবই এসটি আমাক লাগিবই ৰাজবংশী সন্মিলনীয়া আপোচবিহীন আমি যি আন্দোলন ঘোষণা কৰিছিলোঁ আমি আজি ইয়াতে আমি ৰেল অৱৰোধৰ কাৰ্যসূচী সফল কৰিছোঁ আমি আমাক বেহুৰ দৰে বান্ধি ৰাখিছে পুলিচ প্ৰশাসনে আমাৰ লোক আহিব দিয়া নাই আমাৰ হাজাৰ হাজাৰ লোক আহি ৰেল ষ্টেচনত উপস্থিত হৈছে কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাক এনেধৰণে আবদ্ধ কৰি ৰাখিছে পুলিচ প্ৰশাসনে আমাক এতিয়াও চাৰিওফালৰ পৰা হাজাৰ হাজাৰ পুলিচে আমাক আহিব দিয়া নাই আমাৰ হাজাৰ হাজাৰ ৰাইজ কিন্তু উপস্থিত হৈছে গতিকে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ যে চৰকাৰক যে আমাৰ দাবী মানি লওক জনজাতিকৰণ শীঘ্ৰে কৰক নহ'লে অনাগত দিনত আহি থকা দিনত আমি এনেধৰণে ৰাইজক লৈ ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিম মানুহ হৈছে 10,000 মানুহ আমি বিভিন্ন বাধাৰ স্বত্তেও ঘৰে ঘৰে যোৱাৰ পিছতো বিভিন্ন ধৰণে ভয় ভাবুকি দিয়াৰ পিছতো আমি 10,000 মানুহ ইয়াত ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে অনাগত দিনত যদি এনেধৰণৰ কোনো হেৰি নকৰে তেতিয়াহ'লে আমি ভৱিষ্যতে আৰু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম চৰকাৰে আহ্বান জনাম যে আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ আমি বিচাৰিছোঁ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যাতে আমাক সোনকালে এই দাবী মানি লয় আমি আমার রাইজখিনি তো গোটেইখিনি মানুষ ওলাই আহিছে কিন্তু আমাক এইবার আমি যেটা দেখিছো এখন আমি গণতন্ত্র দেশত আছো না স্বৈরতান্ত্রিক দেশত আছে আমি ধরব পৰা নাই এটা ডিক্টেটরশিপ চলিছে এতিয়া আমাৰ এটা ভাৰত সংবিধানত যিকোনো এজন মানুহ যদি কিবা অসুবিধা পায় নিশ্চয় প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে এটা এটা ভাৰত সংবিধানত আছে কিন্তু অসম চৰকাৰে যি দমন নীতিৰে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণৰ মানে আমাৰ আন্দোলনক ভৰিৰে মোহাৰি পেলাইছে এইটো গণতন্ত্ৰৰ প্ৰতি এটা ডাঙৰ ভাবুকিৰ সৃষ্টি হৈছে ইয়াৰ পিছত যে কোচ ৰাজবংশী জনগোষ্ঠী যে থাকিব নাথাকিব আমাৰ সন্দেহ হৈছে কিয়নো ভাৰত সংবিধানত এটা আছে যে যদি কোনো জাতি জনগোষ্ঠীয়ে যদি অন্যান্য জাতি গোষ্ঠীৰ লগত একেলগে উত্তৰণ কৰিব নোৱাৰে সেই বিশেষ জাতি জনগোষ্ঠীটোক শিডিউল কৰি তালিকাভুক্ত কৰি তেওঁলোকে একেলগে উত্তৰণ কৰাৰ চেষ্টা কৰে আৰু সেইভাবে আমি জনজাতিকৰণটো বিচাৰিছোঁ কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ইমান ক্ষোভ কিয় ইমান তুচ্ছ তাচ্ছিল্য ভাৱ কিয় আমি বুজি পোৱা নাই মই নিজে 25 বছৰ ভাৰতীয় জনতা আগত কথা দিছিলোঁ যে আমি কোনো কাৰণত আপোচ নকৰোঁ কোনো কাৰণত আমি এই কাৰ্যসূচী উঠাই নলওঁ আমি আমাৰ সাধ্য অনুযায়ী ৰাইজে যিখিনি কৰিব পাৰিছে সেইখিনি ৰাইজে কৰিছে কিন্তু এখন চৰকাৰে যেতিয়া দমন কৰিব এটা জাতিক দমন কৰিব এটা আন্দোলনক দমন কৰিব তেতিয়াহ'লে আমি কেনেকৈ পাৰিম আমিতো চৰকাৰী যন্ত্ৰৰ ওপৰত নহয় চৰকাৰেতো ইচ্ছা কৰিলে চব কৰিব পাৰে আজি চৰকাৰে আমাক দমন কৰিছে আৰু ইয়াতকৈ যদি কিবা কৰিলে কৰিব পাৰে আমাক গতিকে চৰকাৰী দমন নীতি বহুত দিন নচলে এটা জাতিৰ স্বাভিমানত আঘাত যেতিয়া দিব দমন কৰে তেতিয়া সেই জাতিয়ে কিন্তু কেতিয়াও ক্ষমা নকৰে পৰৱৰ্তী কাৰ্যসূচী কি আছে আপোনালোকৰ আমাৰ নৱেম্বৰ মাহত আকৌ আমাৰ ৰেলপথ অৱৰোধৰ কাৰ্যসূচী আছে ধেমাজিত আছে শিমলুগুৰিত আছে আমি এই কাৰ্যসূচী অব্যাহত ৰাখিম আৰু কোনো কাৰণত আমি আপোচ নকৰোঁ যি আন্দোলন আমি ঘোষণা কৰিছোঁ সেই আন্দোলন আমি অব্যাহত ৰাখিম আমি 30 তাৰিখে দিল্লীত যন্ত্ৰ মন্ত্ৰৰ ধৰ্ণা আছে ধৰ্ণা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিম খালি কোচ ৰাজবংশী জনগণৰ ওপৰত মোৰ এটাই আহ্বান যে আমি যে আপোনালোকৰ আগত কথা দিছিলোঁ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে কেতিয়াও আপোচ নকৰে আমাক দমন কৰিব পাৰে আমাৰ আন্দোলনক দমন কৰি আজি তেওঁলোকে ভৰিৰে মোহাৰি দিছে আমাৰ আন্দোলনক কিন্তু আমি কেতিয়াও নতশিৰ নহওঁ কাৰো ওচৰত আমি মূৰ দাঙি থাকিম আমি সদায় যদিও আমাক আজি এই আন্দোলনৰ পৰা বিৰত ৰাখিছে যদিও আজি আমাক গোটেই ৰাইজক আমি যি ধৰণে বিচাৰিছিলোঁ ৰেলপথ অৱৰোধ কৰি আজি 5 ঘণ্টা আমি ট্ৰেকত বহিম কিন্তু তেওঁলোকে এই সুবিধাটো আমাক নিদিলে দমন কৰিলে কিন্তু ৰাইজক আমি কথা দিছিলোঁ সেই কথা আমি ৰাখিছোঁ কিবা বৈষম্যমূলক নীতি কৰিছে নেকি চৰকাৰে চৰকাৰেতো বৈষম্য নীতিমূলকে কৰিছে আজি আমি চৰকাৰক প্ৰতিবাৰে নিৰ্বাচনত সহায় কৰি আছোঁ বিজেপি দলে চৰকাৰৰ কোচ ৰাজবংশী জনগোষ্ঠীয়েতো হিন্দু হিচাপে বিজেপিকে আমি চৰকাৰ গঠন কৰাত সহায় কৰি আহিছোঁ তাৰপিছতো যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বাভিমানৰ আঘাত হানিছে স্বাভিমানক বুজি নাপায় আজি অসম ৰক্ষা কৰিব লাগিলে কিন্তু 6 জনগোষ্ঠীকে
জনজাতিকৰণ কৰিব লাগে তাৰ বাহিৰে আজিৰ তাৰিখত অসম ৰক্ষা কৰাৰ কোনো উপায় নাই আজি অসম বিধানসভাখন যদি আজি ৰক্ষা কৰিব লাগে অসম বিধানসভা যদি খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত থাকিব লাগে তেতিয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ न्याय्य पाइपफोर अधिकार सरकारा दि नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां निउ इन्डिया टेक्नोलॉजीज मास्टार फ्रेंचाइज अल आसाम एटीएम सार्भिस हिटाची एटीएम एन्ड टाटा इंडिकेस एटीएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन नोंथांनि गामियावबो बे एटीएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला